ব্যৱসায়ীসকল কি খবৰ আপোনালোকৰ আশা কৰিছো সকলো ভালে কুশলে আছে স্মাৰ্ট কল্যাণীৰ আন এটা ভিডিঅ'লৈ মই সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আজি মই আপোনালোকৰ ওচৰলৈ এটা ৰেচিপি লৈ আহিছো খাৰৰ ৰেচিপি খাৰটো অসমীয়া মানুহে সকলোৰে প্ৰিয় খাদ্য আৰু এই খাৰ ভাজিখন মই বনাও বুলি ভাবিলো লগতে আপোনালোকৰ লগতো শেয়াৰ কৰো বুলি ভাবিলো আৰু খাৰ ভাজি মানে কি খাৰ কল খাৰটো স্বাস্থ্যৰ কাৰণে এনেও ভাল আৰু চৰ্দি তৰ্দি লাগি থাকিলে এনেদৰে খাৰ ভাজি এখন বনাই যদি আপোনালোকে খায় বা ল'ৰা ছোৱালীক হ'লেও খুৱায় খুব মানে ভাল পায় গাটো আৰু চৰ্দিটো কম হোৱা যেন লাগে কাহ চাহ হৈ থাকিলেও ভাল লাগে ঠাণ্ডা দিনত এনেও আপোনালোকে খাৰ ভাজিখন বনাই খাব পাৰে বা ল'ৰা ছোৱালীকো খুৱাব পাৰে আৰু আহকচোন তেনেহ'লে মই এই খাৰ ভাজিখন বনাবলৈ আগবাঢ়ি যাওঁ আশা কৰিছো ভিডিঅ'টো চাই আপোনালোকে ভাল পাব আৰু শেষলৈকে চাই থাকিব আৰু চাই ভাল পালে আপোনালোকে কমেণ্ট কৰিব শ্বেয়াৰ কৰিব লগতে চেনেলটো যিসকলে ছাবস্ক্ৰাইব কৰা নাই তেখেতসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব তেনেহ'লে বলক এতিয়া মই বনাবলৈ আৰম্ভ এই খাৰখিনিৰ কাৰণে মই কেইটামান কলৰ বাকলি লৈছোঁ এনেদৰে শুকান কলৰ বাকলি আঠিয়া কলৰ বাকলি তাৰপিছতে নহৰু লৈছোঁ 3 ফুটা ডাঙৰ সাইজৰ আৰু 3টা কেঁচা জলকীয়া লৈছোঁ আৰু মই কেডালমান ধনিয়া পাত লৈছোঁ আৰু মই যিখিনি ভাজিবৰ কাৰণে যিমানটো পৰিমাণৰ ভাত লাগে মই সিমানটো পৰিমাণৰ ভাত লৈছোঁ মই এতিয়া খাৰখিনি উলিয়াবৰ বাবে মই এই কলৰ বাকলিকেইটা চাফা কৰি ল'ম লোৱাৰ পাছত মই এটা বাটিত এনেদৰে পানী লৈ ল'ম ইমানখিনি এতিয়া মই গেছটো জ্বলাই লৈ মই এনেদৰে বাকলিটো গেছতে পুৰি লৈছোঁ গোটেইটো পুৰি হোৱাৰ পাছত হৈ যাব তাৰ পাছত মই এই পানীখিনি যিখিনি পানী মই লৈ লৈছিলোঁ তাত মই ভিজাই দিম এইখিনি ৰঙা হৈ আহিলে তাৰ পাছত মই গেছটো অফ কৰি মই এতিয়া এই পানীখিনি তেনেদৰে ভিজাই দিম এইখিনি উলালে পানী মই আকৌ এটা চাফাকৈ উলিয়াই ল'ম খাৰখিনি চিকি এতিয়া এইখিনি খাৰ ওলাই গ'ল মোৰ কাৰণে এইখিনি খাৰ ওলাই গ'ল কেৰাহীখন গৰম কৰি ল'লোঁ কেৰাহীখন গৰম হোৱাৰ পাছত মই অলপ তেল দি লৈছোঁ তেলখিনি গৰম হয় মানে মই নহৰুকেইটা এনেদৰে থেতালি ল'লোঁ ধনিয়া কেইডালো কাটি ল'লোঁ আৰু লগতে জলকীয়া দুটা ফালি ল'লোঁ এতিয়া তেলখিনি গৰম হোৱাৰ পাছত মই এতিয়া নহৰুকেইটা দি লৈছোঁ নহৰুকেইটা মই অকণমান লৰাই দিছোঁ ৰঙা হোৱালৈকে অকণমান ভাজি আছোঁ তাৰপাছত মই কেঁচা জলকীয়া দুটাও দি দিছোঁ নহৰুকেইটা ৰঙা হৈ আহিলে ধুনীয়া গোন্ধায় এতিয়া মই ভাতখিনি দি দিছোঁ ভালদৰে অকণমান লৰাই দিম তাৰপাছত এতিয়া মই জুইখনতে নিমখ দি লৈছোঁ নিমখ দিয়াৰ পাছত মই এইখিনি ভালদৰে ভাজি ল'ম অকণমান এই খাৰ ভাজিকণ খাবলৈ বহুত ধুনীয়া হয় আৰু যেতিয়া চৰ্দি লাগে চৰ্দি কাহ হয় তেতিয়াও এনেদৰে খাৰ ভাজি খালেও গাটো বহুত ভাল লাগে চৰ্দিটোও কমি আহে আৰু কাহটো ভাল হয় যে তেনেকুৱা মানে বহুতে তেনেকৈ খায় খাৰ ভাজি কৰি এতিয়া মই ভাজি লোৱাৰ পাছত এই খাৰখিনি আকৌ মই ভাতখিনি দি দিছোঁ দিয়াৰ পাছত এইখিনি ধুনীয়াকৈ অকণমান সিজিবলৈ দিম আৰু খাৰখিনি শুকায়ো আহিব খাৰ ভাজিও হৈ যাব এনেদৰে অকণমান লৰাই থাকিম এইখিনি মই অকণমান ভাজি লৈছোঁ শুকাই যোৱালৈকে খাৰখিনি অকণমান ফৰফৰীয়া হ'লে ভাল হয় মোৰ ভাজি হৈ গ'ল দেখিছে নহয় আৰু এই ধনিয়া পাতকেইডাল মই অকণমান শেষত দি দিছোঁ লাষ্টত ভাল হয় নিশ্চয় গম পাইছে তথাপি মই বনাইছোঁ যেতিয়া দেখাই দিছোঁ অকণমান আপোনালোকক এইখন মোৰ খাৰ ভাজি হৈ গ'ল এতিয়া মই এই খাৰ ভাজিখন মই ধুনীয়াকৈ সজাই দেখুৱাই দিম আপোনালোকক মই এনেদৰে সজাই ল'লোঁ খাৰ ভাজিখন আৰু যিসকলে খোৱা নাই তেখেতসকলেও এনেদৰে এবাৰ বনাই খাই চাবচোন খাবলৈ বহুত ভাল আৰু এনেও কল খাৰ স্বাস্থ্যৰ কাৰণেও উপকাৰী
তেনেহ'লে আজি ভিডিঅ'টো মই ইমানতে সামৰি দিছোঁ, বেছি দীঘলীয়া নকৰোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে আপোনালোকে ভালে থাকক, সুস্থ থাকক। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।